হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আমি পঢ়ি আছিলোঁ মেথছৰ বেছিক টু এডভান্সলৈকে সকলোবোৰ অংক অতি সহজকৈ। চ' আমি লাষ্ট ভিডিঅ'ত কি পঢ়িলোঁ? ফেক্টৰ্ছ আৰু মাল্টিপলৰ বিষয়ে, হয়নে? গুণিতক আৰু উৎপাদকৰ বিষয়ে। তাৰমানে আমি কি পঢ়িম এইবাৰ পঢ়িম আমি LCM আৰু HCF, লসাগু আৰু গসাগু কেনেকৈ কৰে, ঠিক আছে? চ' প্ৰথমে আমি কি শিকিম? LCM, তাৰপিছতে কি শিকিম? গসাগু মানে HCF. Okay, so LCM মানে কি? LCM মানে হৈছে লিষ্ট কমন মাল্টিপল, ঠিক আছে? আমি তাক ফুল ফৰ্মত কি বুলি কওঁ? লিষ্ট কমন মাল্টিপল বুলি কওঁ। আৰু অসমীয়াত কি বুলি কওঁ? লসাগু মানে কি? লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কওঁ, ঠিক আছে? অ'কে, চোৱা এতিয়া মই এটা এক্সাম্পল কৰি চাইছোঁ, চোৱা। চ' প্ৰথমে মই যেনিবা ল'লো 12 নহয়, ধৰি লোৱা 4 and 6, 4 and কি ল'লো? 6 ল'লো। এতিয়া ইয়াৰ আমি কি উলিয়াব লাগে? লিষ্ট কমন মাল্টিপল মানে LCM বা লসাগু উলিয়াব লাগে। চ' প্ৰথমে আমি কি কৰিম? ইয়াতে কি কৈছে? মাল্টিপল বুলি কৈছে, হয় নাই? গুণিতক। গুণিতক মানে কি? আমি নেওতাই লিখিব লাগে। তাৰ মানে কি কৰিম? প্ৰথমে 4ৰ মাল্টিপল লিখিম। কি লিখিম? মাল্টিপল অফ 4, বা অসমীয়াত আমি কি ক'ম? 4ৰ গুণিতক, ঠিক আছে? কিমান হ'ব? 4 হ'ব। তাৰপিছতে 4 2 যা 8, 4 3 যা কিমান হয়? 12। তাৰপিছতে কি হ'ব? 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, তাৰপিছতে 4 6 গুণ 24, 4 7 গুণ 28, 4 7 গুণ 28, 4 8 গুণ কিমান? 32, তেনেকৈ গৈ থাকিব, হয়নে? আৰু এইফালে আমি কি লিখিম? মাল্টিপল অফ 6 বা 6ৰ কি হয়? গুণিতক। 6ৰ গুণিতক কিমান হ'ব? 6 গুণে 6, 6 দুগুণ কিমান? 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, হয় নাই? তেনেকৈ গৈ থাকিব। এতিয়া ইয়াতে কমন কি কি আছে চোৱাচোন। ইয়াতে কমন কি কি আছে? ইয়াত কমন আছে কি কি? 12 আছে নে? 12 আছে। আৰু কি আছে ইয়াতে চোৱাচোন? 24 আছে। তেনেকৈ গৈ থাকিলে আৰু আমাৰ কমন ওলাই গৈ থাকিলেহেঁতেন। এতিয়া আমি এই দুটাই লৈছোঁ, ঠিক আছে? দুটা লৈ পিনে আমি কি লিখিম? প্ৰথমে লিখিম common multiples. Therefore, common multiples are, বা আমি কি অসমীয়াত কি লিখিব পাৰো? সাধাৰণ গুণিতক বুলি, সাধাৰণ গুণিতক বুলি লিখিব অসমীয়াত। সাধাৰণ গুণিতক কিমান হ'ব? কোনবিলাক হ'ব সাধাৰণ গুণিতক বা কমন মাল্টিপলছ? কি হ'ব? 12 and কি হ'ব? 12 আৰু কি হ'ব? 24। এতিয়া আমাক ওলাব কি কৈছে? LCM, লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াব কৈছে, অকল সাধাৰণ গুণিতক নাই কোৱা। চ' লঘিষ্ঠ গুণিতক কোনটো হ'ব? আমাৰ কমন ওলালে কি হ'ব? আৰু ওলাই গৈ থাকিব, হয় না? আমি যিমান লিখি যাম সিমান আমাৰ কমন ওলাব পাৰে, হয় নাই? কিন্তু আমি কি কৰিম? চবতকে সৰু যিটো, চবতকে সৰু কমন যিটো, চবতকে যিটো সৰু কমন হ'ব আমি সেইটোকে লিখিম LCM-ত, ঠিক আছে? সেইটো আমি লসাগুত লিখিম। তাৰমানে আমি কি লিখিম? Therefore LCM or কি লিখিম? লসাগু। লসাগু ইকুৱেল কিমান হ'ব? 12 হৈ যাব। তো লসাগু আমি কিমান পালো? 12 পালো। সো তেনেকৈ আমি LCM বোৰ উলিয়াব পাৰো বা লসাগু উলিয়াব পাৰো, ঠিক আছে? এটা লসাগু বা আমাৰ LCM যেটো আছে দুটা পদ্ধতি উলিয়াবলৈ দিয়ে, ঠিক আছে? সো দুটা পদ্ধতি এটা এটাকে আমি পঢ়ি যাওঁ। সো মই কি কৈছিলে? LCM আৰু HCF দুটা মেথড থাকে, পদ্ধতি দুটাকে থাকে, ঠিক আছে? সো LCM কৰি আছো যেহেতু, সো LCM প্ৰথমে দুটা পদ্ধতি পঢ়ি যাম। সো LCM প্ৰথম পদ্ধতিৰ নাম কি? প্ৰথম পদ্ধতিটোৰ নাম হৈছে মৌলিক উৎপাদীকৰণ পদ্ধতি, যাক আমি ইংলিছত কি বুলি কওঁ? প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি কওঁ। ওকে, সো প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত কেনেকৈ কৰে চাই লওঁ বলে। এক্সাম্পল এটা লওঁ। এক্সাম্পল লৈছো, ধৰি লোৱা 8, দেন লৈছো 12 and 15 লৈছো, ঠিক আছে? and কি লৈছো? 15, 8 লৈছো, 12 লৈছো, 15 লৈছো। এতিয়া কি কৰিম? ইয়াত বেলেগ বেলেগকে কৰি যাব লাগিব, মানে সেইটোৱে ইয়াৰ নিয়ম। মানে এইটোক আমি এনেকে, এইটো কি বুলি কয়? ছুটিহৰণ নিয়ম, ঠিক আছে? এনেকে কৰি ছুটিহৰণত কৰিব লাগে। সো এনেকে কৰিলে আমাৰ কেনেকে ওলাব? এই যে 8টো আছে, এইটোক আমি কি দি কৰিব পাৰিম? 2 দি কৰিব পাৰিম, হয়নে? 2 দি কৰিব পাৰিম। তাৰ মানে কি হ'ব? 2 4 যা 8 হ'ব, হ'বনে?
ঠিক আছে তাৰ পিছতে এবাৰ 4 ক আমি কি দি কৰিব পাৰিম 2 দি কৰিব পাৰিম সো 2 2 যা কি হ'ব 4 হ'ব হ'বনে 4 ওকে তাৰ মানে কি হ'ব এবাৰ 2 টোক আমাৰ কি দেব লাষ্টত 2 1 যা 2 সো আমাৰ কি হল আমি এইটো কেনেকৈ কৰিলো প্ৰথমে 2 দি কৰিলো দেন কি কৰিলো 4 ক 2 দি কৰিলো আকৌ 2 ক 2 দি কৰিলো সো এনেকৈ কৰি আমাৰ এনসাৰটো কি ওলালে 8 ৰ পৰা 2 * 2 * 2 * 1 ওলাইছে হয়নে ঠিক তেনেকৈ 12 ক কৰিম তাৰছত আকৌ 15 ক কৰিম সো 12 ক কি যাব আমি সবতকে কি কৰিম সৰু সংখ্যাটো দি কৰিবলৈ চেষ্টা কৰিম সৰু মৌলিক যেটো সংখ্যা ঠিক আছে তাৰ মানে কি যেটো সংখ্যাক আমি আকৌ কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো যেটো হেতু দিহে হৰণ কৰিব চেষ্টা কৰিম নহলে তো 12 ক 6 দিও যায় আমি ইয়াত 6 ও লিখি দিব পাৰো কিন্তু 6 ক তো আকৌ কি হয় 6 তো কি হয় মৌলিক সংখ্যা হয় জানো নহয় এটো কি যৌগিক সংখ্যা হয় কম্পোজিট নাম্বাৰ হয় নে হেতু আমাৰ প্ৰাইম নাম্বাৰ নহয় সো প্ৰাইম নাম্বাৰ দি কৰিলে কি হয় তাক আমি আকৌ ভাগ কৰিব নোৱাৰো যেহেতু হেকাৰণে প্ৰাইম নাম্বাৰ দি কৰিবলৈ চেষ্টা কৰিব তেতিয়া হে অংকটো শুদ্ধ হ'ব ঠিক আছে সো আমি কি কৰিম ইয়াতে লিখিম 2 দি যাব যেহেতু সো 2 দি লিখিম সো 2 6 যা কি হ'ব 12 হৈ যাব তাৰ মানে কি 6 ক এবাৰ আকৌ যাব 6 ক কি যাব 2 3 যা 6 যাব আকৌ 3 টো কি হ'ব 3 1 যা 3 হ'ব হবনে ওকে এবাৰ আমি 15 ক কৰিম সো 15 ক যদি আমি কৰো 15 ক যদি কৰো তেতিয়ালে কি হ'ব হয় 5 দি লিখিব লাগিব নহয় 3 দি লিখিব লাগিব হয়নে দুটাই কি হয় মৌলিক নাম্বাৰ মানে কি হয় তো প্ৰাইম নাম্বাৰ হয় সো আমি দুটাই কৰিব পাৰো হয় 5 দি নহয় 3 দি কৰিব দুই ঘৰত তো 15 নাই সো আমি 3 দি কৰিছো সো 3 কি হ'ব 3 5 যা 15 আৰু এফালে 5 1 যা কি হ'ব 5 হ'ব সো এনেকৈ কৰি আমি লাষ্টত কি কৰিব লাগিব 1 উলিয়াব লাগিব এনেকৈ সো উলোৱাৰ পিছতে এবাৰ আমি লিখি যাম 8 ৰ ঘৰটোত লিখি যাম 8 ইকুৱেল কিমান হ'ব 2 * 2 * 2 * 1 আৰু 12 ৰ ক্ষেত্ৰত কি লিখিম 12 ইকুৱেল 2 * 2 * 3 * 1 আৰু 15 ৰ কাৰণে কি লিখিম 15 ইকুৱেল 3 * 5 প্লাস নহয় * 1 হলনে হল গুটেকিটা ওকে সো এতিয়া সোয়া ইয়াতে কি হ'ব ইয়াত 2 কিমান মাল্টিপ্লাই হৈ আছে সোয়াচোন 2 কিমান মাল্টিপ্লাই হৈছে তিনিটা হয় না মানে 2 টু দি পাৱাৰ কিমান হ'ব 3 হ'ব না 2 টু দি পাৱাৰ 3 ওকে তাৰ পিছতে সোয়া ইয়াত কিমান আছে ইয়াত 2 দুটা আছে 3 এটা তাৰ মানে 2 টু দি পাৱাৰ 3 ইনটু কি আছে 3 টু দি পাৱাৰ 1 আছে হয়নে 3 টু দি পাৱাৰ 1 আছে এবাৰ এটোত সোয়া এটোত কি আছে এটোত 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 আছে হৈ গল ক্লিয়াৰ হল এতিয়া সোয়া এতিয়া আমি এলসিএম যেতিয়া লিখো তেতিয়া কি কৰিব লাগে তেতিয়া হদে আমি কি কৰিম সৰি এটো 3 নহয় দে এটো 2 হয় এটো 2 হয় ওকে সো তেতিয়া আমি কি কৰিব লাগে আমাৰ যেটো নাম্বাৰ থাকে ইয়াতে সচন কি নাম্বাৰ আছে 2 আছে 3 আৰু 5 এই তিনটা নাম্বাৰতে আছে বাকিখিনি বাৰে বাৰে আহিছে যেনিবা কিন্তু মেইন নাম্বাৰ আমাৰ কোন বিলাক 2 3 আৰু 5 হয় এতিয়া এই তিনটাৰ ভিতৰত হাইয়েস্ট পাৱাৰ যিকিটা থাকে ঠিক আছে হাইয়েস্ট পাৱাৰ যেটো থাকিব হেগিটাহে লম আমি মানে এই 2 গিটাৰ ভিতৰত হাইয়েস্ট পাৱাৰ কাৰ আছে পাৱাৰ মানে এটো হয়নে হাইয়েস্ট পাৱাৰ কাৰ আছে এটো 2 টু দি পাৱাৰ 3 টো হাইয়েস্ট পাৱাৰ ঠিক তেনেকে এই 3 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 দুটাটো একেই হয় তাৰ মানে ইয়াৰ পৰা এটাই আহিব ঠিক তেনেকে 5 টু দি পাৱাৰ 1 এবাৰে আছে তো 5 টু দি পাৱাৰ 1 এবাৰে আহিব তাৰ মানে আমি এলসিএম বা লসাগু কি বুলি লিখিম এলসিএম বা লসাগু আমি কি বুলি লিখিম লসাগু আমি কি লিখিম 2 to the power 3 into 3 to the power 1 into 5 to the power 1 বুজি পালানে কথাটো এই 3 to the power 1 3 to the power 1 ৰ পৰা এটা 3 to the power 1 আহিছে ঠিক তেনেকে 2 to the power 2 আৰু 2 to the power 3 পৰা কি আহিছে 2 to the power 3 টো আহিছে কাৰণ কি কলো মই যে হাইয়েস্ট পাৱাৰ যেটো থাকিব হেতুহে আহিব সো ইয়াতে কোনটো হাইয়েস্ট হয় এটো হাইয়েস্ট হয় হেকাৰণে 2 to the power 3 আহিছে বুজি পালা কথাটো ঠিক তেনেকে যদি আৰু এটা 2 to the power 4 থাকিলে তেতিয়ালে 3 নাহি পিনে কি আহিলহেতেন 2 to the power 4 আহিল হয় সো এইটোৱে আমি যদি এটা পূৰণ কৰি দিব পাৰো তেনেহলে আমি আনসাৰটো পাই যাম এলসিএম পাই যাম মানে লসাগু পাই যাম মানে কি হ'ব 2 to the power 3 মানে কিমান 8 হয় হয়নে 2 দুগুণ 4 4 দুগুণ 8 8 হয় আৰু এফালে 15 তাৰ মানে কি 15 আৰু 8 মাল্টিপ্লাই কৰি দিলে ওলাই যাব সো 15 ৰ লগত 8 মাল্টিপ্লাই কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব সো কিমান হ'ব 8 15 আমি জানো 100 কিমান হয় 20 হয় হয়নে 120 হৈ যায় আমাৰ 815 যে তাৰ মানে আনসাৰটো আমাৰ কি হ'ব 120 এলসিএম বা লসাগু আমাৰ কিমান ওলালে 120 বুজি পালা ওকে
সো সেকেন্ড নম্বৰ পদ্ধতিটো আমাৰ কি হয় যেটো আমাৰ দ্বিতীয় পদ্ধতি হেতুৰ নাম হৈছে হৰণ পদ্ধতি বা আমি ইংলিছত ডিভিজন মেথড বুলি কওঁ ঠিক আছে সো ডিভিজন মেথডটো কেনে কৰিম হে আগৰ নম্বৰ কেইটা লম খালি পদ্ধতিটো বেলেগ কি কৰিম ঠিক আছে কিমান আছিল আমাৰ এক্সাম্পলটো 8 আছিল 12 আছিল এন্ড কিমান আছিল 15 আছিল হয়নে সো একেটাকে কৰিম হৰণ পদ্ধতিটোত কি হয় আমি সব একেলগে ভৰাই দিও ঠিক আছে একেলগে কৰি দিও 8 কমা দি দিম ইয়াত 12 কমা দিম ইয়াতে 15 দিম হৈ গল ওকে সো এতিয়া আমি চাম যে ইয়াতে কি হয় ইয়াতে এই না তিনটা নম্বৰত একেটা নম্বৰ দিয়ে যায় নেকি প্ৰথমে হেতু চাম দেখিলু যে ইয়াতে কি হল এই দুটাক 3 দি যাব কিন্তু এটুক 3 দি না যায় ঠিক তেনেকে এই দুটাক 2 দি যাব কিন্তু এটুক 3 দি না যায় তাৰ মানে এবাৰ দেখিলু যে দুটাকে একেটা নম্বৰে যাব তাৰ মানে প্ৰথমে আমি কি কৰিব লাগিব দুটা নম্বৰক একেটা নম্বৰ দি জোৱাই লব লাগিব তাৰ পিছতে আমি ইটো নম্বৰ কৰিব পাৰিম ঠিক আছে ওকে সো এই দুটা আমি প্ৰথমে কৰিছো 2 দি যাব দুটাকে 2 4 যা 8 হ'ব আৰু এফালে 2 6 যা 12 হ'ব হবনে হ'ব এইবাৰ কি কৰিম 15 টো ইয়াত কি হয় লাহেকে নমাই দিম কাৰণ 2 দি দিছো 15 না যায় সো এইকাৰণে 15 টোক নমাই দিলু এইবাৰ কি কৰিম এইবাৰ সোৱা এইটো আগতে আমি খতম কৰি লওঁ তাৰ পিছতে 15 লৈ যাম সো এইবাৰ এই দুটাকো 2 দি যাব সো 2 দি কৰিলে 2 2 যা 4 2 3 যা 6 আকৌ 15 টো নমাই দিলু এইবাৰ কি কৰিম এইবাৰ সোৱা এইবাৰ 2 টো অকলে হৈ গল না এই দুটা 3 দি যাব সো প্ৰথমে এটো শেষ কৰি লওঁ ৰবা 2 1 যা 2 কৰি এটো সমাপ্ত কৰি দিলু এইবাৰ আমি কি কৰিম 3 দি কৰিম এই দুটা কৰিম হয়নে এটো তো শেষ হৈ গল এটা এই দুটা একলে আনিব লাগিব মানে লাষ্ট আমাৰ কাম কি 1 আনিব লাগিব লাষ্টত গুটেখিনি সো এটো হৈ গল এটা এই দুটা কৰিম সো 3 দি যাব দুটাকে 3 দি কৰিম এতিয়া 1 2 1 এ থাকিব 3 1 যা 3 3 5 যা কি হৈ যাব 15 এবাৰ কি থাকি গল অকল 5 থাকি গল সো 5 টো ইয়াত লৈ আহিম 1 to 1 or জায়গাতে এটো 1 1 or জায়গাত 5 1 যা কিমান হৈ যাব 5 হৈ যাব তাৰ মানে আমি কি পালো এলসিএম বা লসাগু কিমান পালো এই গুটে গিটাক মাল্টিপ্লাই বা পূৰণ কৰি দিলে আমাৰ কি হৈ যাব এলসিএম বা লসাগু আমি পাই যাম সো আমি সাইডত লিখি দিও এতেকে এলসিএম বা কি হয় লসাগু ল খা বা নিলিখো ব্ৰেকেটত লিখি দিছো ল খা গু হৈ যাব কিমান ইয়াত তলত লিখিছো দে কিমান হৈ যাব দুই কেটা আছে তিনিটা দুই আছে হয়নে 2 পূৰণ 2 into 3 into 5 3 into কিমান 5 1 ৰ ভ্যালুবোৰ লিখি লাভ আছে জানো একো নাই তো লিখি লাভ নাই সো একেটাই কথা হল নে 2 3টা পূৰণ কৰিলে 8 হৈ যাব 5 3 গুণ 15 হৈ যাব 15 লগত 8 পূৰণ কৰিলে 120 এনসার দুটাৰে একে ওলাইছে না নাই একে ওলাইছে খালি কি হয় ইয়াতে মেথডটো বা পদ্ধতিটো হে বেলেগ হয় ঠিক আছে সো এনেকে আমি এলসিএম ক দুটা পদ্ধতিত ভাগ কৰি কৰিব পাৰো তোমালোকে যদি কিবা মেনশন না থাকে কোবাত যে অকল এলসিএম ওলোৱা বুলি বা লসাগু ওলোৱা বুলি দিছে তেনেহলে তোমালোকে যি মৰ্জি দুটা পদ্ধতিৰ ভিতৰত এটা কৰিলে হ'ল কিন্তু যদি তোমালোকক মেনশন কৰি দিয়ে যে মৌলিক উৎপাদীকৰণ পদ্ধতি বা কি আছিল এটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত কৰা তেনেহলে হিটো নিয়মত কৰিব লাগিব আৰু যদি কৈ দিয়ে ডিভিজন নিয়মত বা হৰণ পদ্ধতিত কৰা তেনেহলে এইটো নিয়মত কৰিব লাগিব তেতিয়াহে নাম্বাৰ পাবা ঠিক আছে ওকে সো আমি নেক্সট ক্লাছত আকৌ কি পঢ়িম এচচিএফ ৰ বিষয় তেনেকৈ কৰি পঢ়িম ঠিক আছে ওকে